নমস্কাৰ। আজি বিশেষ একো নকওঁ। লকডাউনৰ সময়ছোৱাত বহুখিনি সমস্যা হৈছে। স্কুল বন্ধ হৈছে। মাৰ্চৰ 20 তাৰিখৰ পৰা স্কুলবিলাক খুলিব পৰা নাই। তো বহুখিনি সমস্যা হৈছে। সেইবাবে এই সৰুকৈ দোকান এখন দি পেলাই আছিলোঁ, কিন্তু তাকো ঠিকমতে খুলিব পৰা নাই। যি নহওক, এতিয়া দুপৰীয়া 3টা বাজিব হ'ল, 10 মিনিট বাকী আছে। এজন ৰিক্সাৱালা মোৰ তাত পানী বটল আৰু এটা কেক লৈছে। গতিকে তেখেতে দুটামান কথা কৈছে, চৰকাৰখনক অনুৰোধ জনাইছে। গতিকে মই বিশেষ নকওঁ। তেখেতে অন্তৰেৰে কোৱা সেই দুটা কথা আপোনালোকে অকণমান বুজিবলৈ চেষ্টা কৰকচোন। আৰু যদি পাৰে চৰকাৰখনে বিশেষকৈ কৈছোঁ, আপোনালোকে এই দুখীয়া মানুহখিনিক এনেকৈ নামাৰিব। তেখেতৰ কথাখিনি পাৰিলে ভালকৈ শুনিব চেষ্টা কৰক। ধন্যবাদ। দাদা, এই 10 টকা, এইটো 10 টকা, 20 টকা। 20 টকা হ'ল না? এতিয়া মই দুপৰীয়া ধৰক এতিয়া 2টা বাজিবলৈ সময় হৈছে। এতিয়া মোৰ ভোক লাগিছে, ইটো চলাইছে, হোটেল বজাৰ একো নাই। এতিয়া মই এইটো বস্তু খালে মোৰ পেট ভৰিব জানো? চৰকাৰটো একো দোকান বজাৰ খোলা দিয়া নাই। মই কেনেকৈ জীয়াই থাকিম? যদি আপুনি জীয়াই থাকিবলৈ যদি জনসাধাৰণৰ মন আছে, তেতিয়াহ'লে আপুনি অলপ খোলা মেলা দোকান দিয়ক। আপুনি বেমাৰ হৈছে, মেডিকেলত ভৰ্তি কৰক বেমাৰীক। আৰু বাকীখিনি দুখীয়া মানুহখিনিক নামাৰিব, নহ'লে মানুহ নাখাই মৰিব। নাখাই মাৰিবনে আপুনি জনসাধাৰণক আপুনি সুবিধা দিব? এতিয়া সুবিধাবাদী হ'বলৈ সুবিধা লৈছে আৰু দুখীয়া মানুহখিনি নাখাই মৰিছে। কোনটো ভাবিছে আপুনি সেইটো কওকচোন। মই পানী বটল আৰু চলাইছ লৈ আছোঁ। ছাৰ, আপোনাক মই বেয়া নাপাওঁ কেতিয়াও। আপুনি যিটো কাম কৰিছে সেইটো ভাল কাম কৰিছে, কিন্তু ভাৰতৰ প্ৰতিনিধি নিয়মতে কাম কৰিছে, আইনমতে সংগঠনৰ কাম কৰিছে। কিন্তু তাৰ ভিতৰতো অলপ তদন্ত কৰি পেলাই কামখিনি সমাধা কৰক, নহ'লে ৰাইজ মৰি যাব। আমি একদম সৰু মানুহে কৈ আছোঁ আপোনাক। ছাৰ নমস্কাৰ।